নাই বিটিসি ইলেকশনটো আমাৰ মতে এপ্ৰিলত হ'ব লাগে আজিলৈকেওতো এপ্ৰিলত নহ'ব বুলি কোনো কথা ওলোৱা নাই বা নটিফিকেশ্যন ওলোৱা নাই নিশ্চয় হ'ব সময় আছে आर'नाइ कमप्लेक्सआव बिपिएफ राजखान्थि दोलोनि बोसोरसालिया जथुमा दिनै क'क्राझारनि आर'नाइ कमप्लेक्सआव जायो आरो गाबोन चिरांनि बेंटलाव खुंनो थांखि लादों बिपिएफनि मिरु आफादनि बोसोरसालिया जथुमाखौ बिटिसि हालामनि मोनसे गोहोगोरा ओनसोलारि राजखान्थि दोलो बिटिसिनि बारग' चिफ हाग्रामा महिलारिनि दैदेननाय बड'लेण्ड पिपल्स फ्रन्ट एबा बिपिएफ राजखान्थि दोलोनि बोसोरारि जथुमाखौ दिनै क'क्राझार आरो गाबोन चिरांनि बेंटलाव खुंनो थांखि लानाय जादों बे बोसोरारि जथुमानि गिबि सान थामहिनबा 19 जानुवारि खालि जथुमानि थान्दै मेल आरो CWCनि सोद्रोमाफोरनि जर'खा सावरायनाय मेलखौ क'क्राझार देबोरगावनि साखाथियाव थानाय आर'नाइ कमप्लेक्सआव लानाय जादों आरो गेवलां मेलखौ 20 जानुवारि खालि चिरां जिल्लानि सिङाव थानाय बेंटलनि जांख्रिखां फोथाराव लानाय जागोन बे बोसोरारि जथुमानि गेजेरजों हान्जाखौ गोख्रों खालामनाय जर'खायै फैगासिनो थानाय बिटिसि बिसायख'थिनि सायाव सावरायनायनि गेजेरजों माखासे गोख्रों थांखिफोर लानाय जादों बे जथुमाव আমাৰ আজিৰ পৰা 6 ট্ৰাইনেল যেটো বিপিএফ দলৰ কনফাৰেন্স যেটো আজিৰ পৰা আৰম্ভ দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই ট্ৰাইনেল কনফাৰেন্সটো কৰিছোঁ তো আজি আমি ৰাতিপুৱা ভাগত 11টা বজাৰ পৰা আজি 2টা বজালৈকে আমাৰ পিএমবি বডিৰ 46 জন যেটো পিএমবি সদস্য আছে ইহঁতক লৈ পেলাই আমি প্ৰিলিমিনাৰী আমি আমাৰ CWC বা ডেলিগেটত আমি কি আলোচনা কৰিম আৰু আগন্তুক দিনত আমি 2025ত যেটো নিৰ্বাচন হ'বলৈ গৈ আছে বিটিচিৰ ইয়াত আমি কি সমস্যা লৈ পেলাই বা কি ইস্যু লৈ পেলাই আমি পাব্লিকৰ মাজত যাব সেইবিলাক গোটেই বিষয় লৈ আমি আলোচনা কৰিছোঁ বহুত আছে যেনক এক নম্বৰ কামটো হ'ব আমাৰ 2025ত যেটো ইলেকশন কেম্পিং বা 2025ত যেতিয়া নাকি বিপিএফ চৰকাৰ আহিব প্ৰথম কামটো হ'ব আমাৰ যেটো 16টা ডিপাৰ্টমেণ্টটো প্ৰমোদ বড়ো চৰকাৰ ইউপিপিএল চৰকাৰে দিছপুৰত ট্ৰান্সফাৰ কৰি দিছে পাৱাৰ ফাংচন বিলাক এই 16টা ডিপাৰ্টমেণ্টটো সেইটো আমি আকৌ ঘূৰাই আনিব এক নম্বৰ এইটো আমাৰ এজেন্ডা ইয়াৰ পিছত আমি লৈছো যেনেবা মাটিৰ পাট্টা দিয়া 2005 চনত যেটো ভোটাৰ তালিকা এইটো বেছ কৰি পেলাই মাটিৰ পাট্টা দিয়াৰ যেটো ব্যৱস্থা সেইটো আমি কৰিম আৰু কোচ ৰাজবংশী আৰু আদিবাসী সকলৰ যেটো জনজাতিকৰণৰ যেটো সমস্যা সেইটো আমি আগৰ নিচিনাই বাহাল ৰাখিছোঁ যে এসএটিস আমি আকৌ এনওসি দিয়াৰ কাৰণে আমি পিএমবি বডিত আলোচনা কৰিছোঁ আৰু গোৰ্খা সকলৰ যেটো প্ৰটেক্টেড ক্লাছৰ যেটো সমস্যা আসাম কেবিনেটে যেটো ডিসিশন লৈছে আমাৰ কোনো আপত্তি নাই যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামে যেটো ডিসিশন ল'ব এটোকে আমি ওয়েলকাম জনাই পেলাই গোৰ্খা সকলক এনওসিটো আমি দিম সেইবিলাক কিছুমান সমস্যা আছে আৰু যেনেবা আমি এডুকেশ্যনৰ ক্ষেত্ৰত বিটিচিৰ 4টা ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে 4টা ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বডোলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ বনোৱা সেইবিলাক আছে আৰু প্ৰত্যেকটা ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মানে যিকোনো এক্সাম কম্পিটিটিভ এক্সাম যিকোনো চাকৰিৰ ক্ষেত্ৰত ইউপিএসসি হওক এপিএসসি হওক বা যিকোনো ক্লাৰিকেল বা যিকোনো এক্সাম ইয়াৰ কাৰণে আমি ডিস্ট্ৰিক্টবিলাকক হেডকোৱাৰ্টাৰত এটা কোচিং চেণ্টাৰ আমি বিটিচিয়ে বনাব বুলি এনেকুৱা ডিসিশন প্ৰিলিমিনাৰী আমাৰ পিএমবি বডিত আমি আজি আলোচনা কৰিছোঁ ইয়াৰ বাদেও আমাৰ বহুত আছে মুঠতে যেটো 2025ত ইলেকশন হ'বলৈ গৈ আছে ইয়াত আমি ৰাইজৰ ওচৰত কি সমস্যা লৈ পেলাই যাব লাগে সেইটো বিষয় লৈ ভালকে আলোচনা কৰিছোঁ সেইখিনি কথা বেলেগ আৰু একো নাই আৰু আছে বহুত আপোনালোকে শুনিব CWCত আলোচনা হ'বলৈ গৈ আছে মুঠতে 23 আমাৰ ডিসিশন হৈছে 23টা বিভাগত আমি ডিসিশন লৈছে এটো
আপোনালোকে অলপ পিছত পাব আমি সেইটো মাইনাছটো আপোনালোকক আমি দিম দেই সেইখিনি কথা থেংক ইউ কেণ্ডিডেটটো 31 জানুৱাৰীটো কেণ্ডিডেট কিবাটো এপ্লিকেশ্যন দিব পাৰিব 31 জানুৱাৰীলৈকে আৰু কেণ্ডিডেটটো স্ক্ৰুটিনি কৰি পেলাই স্ক্ৰুটিনি কৰিবৰ কাৰণে ফাৰ্ষ্টনীয়া কমিটি বনোৱা হ'ব সেইটো ঠিক কৰিছোঁ আৰু ইলেকশ্যন মেনিফেষ্টো ঠিক ঠাক কৰিবৰ কাৰণে ফাৰ্ষ্টনীয়া কমিটি বনাইছে আমি এইখিনি কথা মুঠতে 2025 নিৰ্বাচনৰ কাৰণে আপোনালোকে পুৰা ফুল চুইং লাগি আছে 2025 যেনে তেনে BPF চৰকাৰ গঠন কৰিব লাগে ইয়াৰ কাৰণে যিকোনো পৰ্যায়ত আমাৰ BPF দলৰ কৰ্মীসকলে কাম কৰিবলৈ ৰেডি আছে মুঠতে যেনে তেনে চৰকাৰ বনাব লাগে আৰু BTCটো আমি আগৰ নিচিনা BTC জীয়াই ৰাখিব লাগে BPF ৰাইজে কি কাৰণে ভোট দিব এইটোৱেতো এইবিলাক আমি যে অলপ আগত কৈছে যাতে ৰাইজে ভাল পায় যিটো কাম কৰিলে ৰাইজে ভাল পায় সেইবিলাক কথাটো লৈয়ে আমি আলোচনা কৰিছে আজি PMB বডিত সেইবিলাক ইছ্যুটো যদি আমি কৰিব পাৰে নিশ্চয় ৰাইজে আমাৰ লগত থাকিব বা ৰাইজে আমাক সহায় কৰিব যেনেবা আপোনাৰ যিকোনো এক্সামৰ কাৰণে কোচিং চেণ্টাৰ আমি বনাব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 4টা সেইবিলাক কি বেয়া বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বনাব সেইবিলাক কি বেয়া এইবিলাক আৰু যেনিবা কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ কাৰণে যিটো জনজাতিকৰণ যিটো সমস্যা ইয়াৰ ক্ষেত্ৰত আমি আগৰ নিচিনাই বাহাল ৰাখিম আমি আকৌ ছাপৰ্ট কৰিম আকৌ NOC দিম গোৰ্খাসকলৰ ক্ষেত্ৰত যিটো প্ৰটেক্টেড ক্লাছৰ যিটো সমস্যা আসাম কেবিনেটে পাছ কৰিলে সেইটো আমি ছাপৰ্ট কৰিছোঁ যদি এছেম্বলিত পাছ কৰি পেলাই যিকোনো আইন যদি আসাম চৰকাৰে বনায় ইয়াৰ কোনো আপত্তি থাকিব লগা নাই কিন্তু অকল কেবিনেট পাছ কৰিছে এইটো আসাম এছেম্বলিত পাছ হ'ব লাগিব বা দিল্লীত পাৰ্লিয়ামেণ্টত পাছ কৰিব তো ইয়াত আমাৰ কোনো আপত্তি কৰাৰ কোনো প্ৰশ্ন নাহে তো এইবিলাক সমস্যা এইবিলাক নাই BTC ইলেকশ্যনটো আমাৰ মতে এপ্ৰিলত হ'ব লাগে আজিলৈকেওতো এপ্ৰিলত নহ'ব বুলি কোনো কথা ওলোৱা নাই বা নটিফিকেশ্যন ওলোৱা নাই নিশ্চয় হ'ব সময় আছে এপ্ৰিলতে হ'ব নিৰ্বাচন দেই BPF কোনো দলৰ লগত এলায়েন্স নহয় BPF কোনোবা যদি আমাৰ ওচৰত আহি পেলাই আমাক সহায় কৰিব বিচাৰে আমাৰ আপত্তি কি থাকিব লাগে কিন্তু BPF নিজাববীয়া ইলেকশ্যন খেলিব কমেও 25টা ইয়াত ওপৰত হ'ব কিন্তু কম হ'লেও 25টা BPF জয় কৰিব এইবিলাক নহয় আগত যি হৈছে এইবিলাক নহয় দেই থেংক ইউ